মই আজি এই প্ৰেছ মিটৰ জৰিয়তে 58 নং তামোলপুৰ বিধানসভা সমষ্টিৰ সকলো জাতি ধৰ্মাৱলম্বী ভাষা ভাষী ৰাইজক মই বিনম্ৰ অনুৰোধ জনাইছোঁ যে মই প্ৰত্যেক গাঁৱে গাঁৱে কেম্পেইনত যাব পৰা নাই। ইয়াৰ কাৰণে যি গাঁৱত মই যাব পৰা নাই এই ৰাইজে যাতে মোক মানে বেয়া নাপায়, কাৰণ তামোলপুৰ সমষ্টি বহুখিনি মানে ডাঙৰ মানে এৰিয়া, গতিকে এই কম সময়ৰ ভিতৰত মই প্ৰত্যেক চুপাই চুপাই মই যাব পৰা নাই। যদিও মই যাব পৰা নাই যাতে মোক মানে ৰাইজে বেয়া নাপায়। তামোলপুৰ বিধানসভা সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত মোক আপোনালোকে যাতে হেলিকপ্টাৰৰ ছবিত ভোট দিয়ে এইখিনি মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু মই জিকি যোৱাৰ পিছত আজি তামোলপুৰ বিধানসভা সমষ্টিত বহুখিনি সমস্যা আছে। আজি দলং বনাবলগীয়া বহুত আছে, বাল্টি দলং, আজি মটঙা দলং বনাব লগা আছে, পুঠিমাৰিত গড়েশ্বৰৰ পৰা তামোলপুৰ যোৱা পথত দলং বনাব লাগে, ডিমলা নদীত দলং বনাব লাগে, দাৰাংগা নদীত দলং বনাব লাগে, শুক্লাই নদীত দলং বনাব লাগে, দেওচুঙা নদীত দলং বনাব লাগে। ঠিক তেনেকৈ আকৌ বিভিন্ন জায়গাত সৰু সুৰা দলংবিলাক বনাবলগীয়া আছে। ঠিক খোৱা পানী ব্যৱস্থা আজি মানে ভাৰত ভূটান সীমান্তৰ মানে যিবিলাক গাঁওবিলাক আছে এইবিলাকত খোৱা পানী বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবলগীয়া আছে আৰু গৰাখহনীয়া ৰোধ কৰিবলগীয়া আছে। যুৱক যুৱতীসকলক কেনেকৈ মানে সংস্থাপন দিব পাৰে, তেখেতসকলক সকলোৱেতো মানে চাকৰি কৰিব নাপাব। যিসকলে আজি মানে বেপাৰ বাণিজ্য কৰিবৰ কাৰণে মানে ইচ্ছা আছে তেখেতসকলৰ টকা নাই। যিবিলাকৰ মানে আজি মানে খেতি কৰিব ইচ্ছা আছে তেখেতসকলৰ মাটি নাই। গতিকে সেইবিলাক ব্যক্তিক কেনেকৈ আমি ITI কলেজৰ জৰিয়তে তেখেতসকলক আমি এডমিশ্যন দিয়াই পেলাই কেনেকৈ হাতৰ বিদ্যা আমি শিকাব পাৰে, যেনেকৈ মানে ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, ড্ৰাইভাৰ, গাড়ী মেকানিক, ঠিক তেনেকৈ বিউটিচিয়ান, কোনোবা টেইলাৰিং, কোনোবা টাইলছ মিস্ত্ৰী, কোনোবা ফল চিলিং মিস্ত্ৰী, কোনোবা কালাৰ মিস্ত্ৰী, এই ধৰণৰ হাতৰ বিদ্যা যদি তেখেতসকলক আমি মানে দিয়াব পাৰোঁ তেতিয়া তেখেতসকলে জীৱন নিৰ্বাহ কৰাত বহুখিনি সুবিধা হ'ব আৰু তেখেতসকলে নিজে নিজে দোকান দি খাব, নিজে নিজে কাম কৰি খাব। সেই ধৰণে তেখেতসকলক আমি ৰাস্তা দেখুৱাব লাগিব। গতিকে এইখিনি কথাকে মই ৰাইজক অনুৰোধ জনাইছোঁ। আৰু এইবাৰ মই তামোলপুৰ বিধানসভা সমষ্টিত মানে বিপুল ভোটত মানে জয়যুক্ত কৰিম। আজি মই নিৰ্দলীয় প্ৰাৰ্থী হোৱাৰ কাৰণে বিভিন্ন মানে জাতি জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনবিলাকে মোৰ লগত ইতিমধ্যে কাম কৰিছে। কোনে মোৰ লগত কাম কৰিছে এইটো মই নকওঁ, কাৰণ পলিচিবিলাকে এক্সপ'জ হয়। এতিয়া যিয়ে নহওক মই হ'ল নিৰ্দলীয় প্ৰাৰ্থী। ইয়াত মোৰ কোনো মানে দলৰ আজি মানে মই প্ৰাৰ্থী নহয়। BPF দল মোৰ লগত ছাপৰ্টত আছে আৰু বিভিন্ন জনগোষ্ঠীৰ মানে দল সংগঠন মোৰ লগত ছাপৰ্টত আছে। গতিকে সকলো ৰাইজৰ মৰম যদি স্নেহ যদি পায়, মই অহা 2 তাৰিখে মানে গণেশ কছাৰীৰ পিছফালে যে এটা টাইটেল লাগিব এইটো MLA। আৰু সকলোকে অনুৰোধ কৰিছোঁ 30 তাৰিখৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনত সকলোৱে যাতে এইবাৰ নাঙল নাপাব, এইবাৰ হেলিকপ্টাৰৰ ছবিত যাতে ভোট দিয়ে এইখিনি বিনম্ৰ অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। উইথড্ৰ কৰাৰ সময়টো নাই। আজিতো লাষ্ট কেম্পেইন, কেনেকৈ উইথড্ৰ কৰিব, এইটো অপপ্ৰচাৰ কৰিছে। আজি মানে UPPলে তেখেতসকলে মানে বহুত মানে তেখেতসকলে দিন নাযায় ৰাতি নাযায় এনেকুৱা অৱস্থা হৈছে, টোপনি নোহোৱা হৈছে। আজি আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে 5 বাৰ মোৰ সমষ্টিত আহিছে, হেলিকপ্টাৰ লৈ তেখেতে আজি মানে মোৰ মানে যিটো ছবি এই হেলিকপ্টাৰটো লৈ পেলাই তেখেতে প্ৰচাৰ কৰি আছে। ট্ৰেক্টৰত তেখেতে প্ৰচাৰ কৰা নাই, তাত কিবা এটা লুকাই আছে। এইখিনি কথা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু আমাৰ মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ভিতৰুৱাকৈ কিবা আছে, এইবিলাক বেলেগ কথা। গতিকে আজি বিভিন্ন জনগোষ্ঠীৰ মানুহে UPPলক ভোট নিদিয়ে। তেখেতসকলে বহুখিনি মিছা প্ৰতিশ্ৰুতি দিছিল। যোৱা নিৰ্বাচনত তেখেতসকলে ঘৰে ঘৰে চাকৰি দিয়াৰ কথা কৈছিল, প্ৰত্যেক আত্মসহায়ক গোটবিলাকক 75,000কৈ পইচা দিয়াৰ কথা কৈছিল। এইবিলাক মিছা কথা। আৰু জনধন একাউণ্টত বা মানে কি কয় এইটো মাইক্ৰ' ফাইনেন্সৰ মানে তেখেতসকলে মানে কি লোন মানে ৰেহাই দিয়াৰ কথা কৈছে, এইবিলাক মিছা কথা। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, এইবাৰ যিবিলাক মিছলীয়া চৰকাৰ, এই চৰকাৰ এই UPPলৰ যিটো চৰকাৰ বিটিছে যিটো আমি উৎখাত কৰি অহা নিৰ্বাচনৰ পিছত আমি তামোলপুৰত মই জিকি যাম আৰু গোসাইগাঁৱত ধ্ৰুৱ কুমাৰ ব্ৰহ্ম জিকি যোৱাৰ পিছত পুনৰ আমি বিটিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰ আমি পাম। আপোনাক লৈ এটা কথা কৰিছে যে আপুনি হেনো ঠাৰি চিঙা বেঙেনা আৰু লগতে আপুনি নাঙলখন ক'ত হেৰালে বুলি প্ৰশ্ন কৰিছে। এইবিলাক বাদ দিয়ক। তেখেতসকলে BJP এতিয়া কেম্পেইন কৰি আছে, তেখেতসকলৰ পদম ভুল ক'ত গ'ল? আজি ট্ৰেক্টৰে গাখীৰ খাই মানে গাখীৰ দিয়ে বুলি কৈছে, এইটো বাস্তৱৰহে নেকি? মোক কৈছে কি গাখীৰ নিদিয়া গৰু। আৰে মই বলদ গৰু হয়, বলদ গৰুৱে কেতিয়াবা গাখীৰ দিয়ে নেকি? এইবিলাক কথা হয় না নহয়? গতিকে আজি যোৱাকালি আৰু মই এটা মানে হেৰি দেখা পাইছোঁ,
বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ই কৈছে আজি মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও বেয়া পাব মোক বিজেপিয়েও বেয়া পাব মই বোলে বহিব লাগিছিল মোক মানে 5জন ব্যক্তিক মোক বহিবৰ কাৰণে বিশ্বজিৎ দৈমাৰীয়ে মোক প্ৰেছাৰ দিছিল মই বোলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলোচনা কৰি পেলাই মই বহিব লাগে এইবিলাক বিশ্বজিৎ দৈমাৰীয়ে মোক মানে আজি বাধা দি পৰিছে আজি বোলে তামোলপুৰৰ পৰা 4 লেন মানে এইপিনে টংলালৈ গাড়ী মানে ৰাস্তা হ'ব এইটো হ'লে ভাল কথা কিন্তু এই ইলেকশ্যনৰ আগৰ এইবিলাক ঘোষণা কৰাটো মিছা কথা আজি মেডিকেল হ'ব ডিষ্ট্ৰিক্ট হ'ব হ'লে আমাৰ ভাল কথা কিন্তু বিশ্বজিৎ দৈমাৰী এটা সময়ত নাওকাত তাত মডেল ভিলেজৰ কাৰণে তেখেতে ছাৰ্ভে কৰিছিল তেখেতে ঘোষণা কৰিছিল বা গোটেই ৰাস্তাই মানে পানীৰ পাইপ থাকিব ইয়াত মানে মেডিকেল থাকিব ক্লাব ঘৰ থাকিব খোৱা পানী ব্যৱস্থা থাকিব মানে ভেটেনাৰী মানে এৰি থাকিব মেডিকেল থাকিব বিভিন্ন কথা কৈছিল এইটোতো মানে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ঘোষণা কৰিছিল হয় না নহয় আজি টুইন টাৱাৰ বনাব ঘোষণাটো হৈছে টুইন টাৱাৰ আমি টুইন টাৱাৰ দেখিছোঁ এতিয়া মানে ফটোত হা আজি ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে শুনিছোঁ ব্ৰহ্মপুত্ৰৰ মাজুলীৰ পৰা মানে এই যোৰহাটত মানে দলং বনাব শুনিছোঁ আধাৰশিলা স্থাপন কৰিছে আজি মানে সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মানে CM তেখেতৰ সমষ্টিত উপ নিৰ্বাচন হ'ব লাগি আছিল এই উপ নিৰ্বাচন তেখেতসকলে আজি পাতিব পৰা নাই কিয় তাতে যদি নিৰ্বাচন পাতে সেইদিনা যে মানে জাহাজ ইয়াত ডুবি ফালে মানুহ মৰিলে ইয়াৰ কাৰণে তাতে মানে যে মাজুলী সমষ্টি জিকিব নোৱাৰে এইটো দেখা পাই আজি উপ নিৰ্বাচন পিছাই দিছে 6টা সমষ্টিত হ'ব লাগিছিল আজি মাত্ৰ 5টা মানে সমষ্টি হৈছে এইবিলাক কথা গতিকে আজি মানে ইয়াত বিজেপিৰ কেণ্ডিডেট নাই বিজেপিৰ ভোট মই পাম আজি UPPL জাতীয় গৰামী এফচুৰ নেতৃত্বত আজি মানে BTC চৰকাৰ চলি আছে গতিকে প্ৰমোদ বড়োক যদি আজি মানে লগ কৰিব লাগে এফচুৰ কোনোবা দালালক লৈ ফালে যাব লাগে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই মানে বহুখিনি আজি হাগ্ৰামা মহিলা ডাঙৰীয়াক সমালোচনা কৰে 17 বছৰে উন্নয়ন কৰা নাই বুলি কৈছে এইবিলাক গোটকাত মিছা আজি হাগ্ৰামা মহিলা ডাঙৰীয়াই মানে সৃষ্টি কৰা BTCত আজি বহি ফালে প্ৰমোদ বড়ো ডাঙৰীয়াই আজি চৰকাৰ চলাই আছে আজি তেখেতসকলে মানে পিছ একৰ্ডৰ নামত আজি BTR চুক্তি কৰিছে BTR শব্দটো হ'ল কাল্পনিক শব্দ ইয়াত কোনো বাস্তৱতা নাই আজি যি চৰকাৰ আছে এটা হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই সৃষ্টি কৰা BTC চৰকাৰ আছে এই BTCত ভাৰতৰ সংবিধানৰ গণ্ডিৰত মানে এইটো চুক্তি হৈছিল এই চুক্তিত লগতে আমি 4টা জিলা পাবলৈ সক্ষম হৈছে এই চুক্তিৰ লগতে আমি মানে 3079টা গাঁও পাবলৈ সক্ষম হৈছিল এই BTC চুক্তিৰ জৰিয়তে আমি 32 লক্ষ জনসংখ্যা 2010 চনত আমি পাবলৈ সক্ষম হৈছে আজি BTRৰ কিমান জনসংখ্যা আছে BTR কেইটা জিলা আছে BTR কেইখন গাঁও আছে ক'ব পাৰিব প্ৰমোটে কৰিব পাৰিব কোনোবা ক'ব পাৰিব আজি BTC চুক্তিৰ আজি BTC বুলি ক'লে BTC কিমান জনসংখ্যা আছে কিমান গাঁও আছে কিমান মানে ডিষ্ট্ৰিক্ট আছে গুগলত সাৰ্চ কৰিলে পায় এই BTR বুলি সাৰ্চ কৰিলে কি পাব আপোনালোকে মিডিয়াৰ মানে পাৰ্সন হয় আপোনালোকে জানে নেকি BTRৰ কেইখন গাঁও আছে BTRৰ সীমা কোন এইবিলাক কথা গতিকে এই BTR শব্দটো হ'ল কাল্পনিক আৰু আজি BTCৰ জৰিয়তে আজি উন্নয়ন হৈছে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া আজি মানে কোকৰাঝাৰৰ মানে এছেম্বলি হ'ল কোকৰাঝাৰৰ BTC সেক্ৰেটাৰী হাগ্ৰামা মহিলাৰ বনোৱাত আজি প্ৰমোদ বড়োৱে বহি পেলাই চৰকাৰ চলাই আছে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া বনোৱা ৰাস্তাত আজি তেখেতসকলে মানে সাইৰেন বজাই মানে হেৰি কৰিছে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া CIT আনিছিল এই CIT আজি ডিম ইউনিভাৰ্চিটিলৈ আপগ্ৰেড হ'ল এই ডিম ইউনিভাৰ্চিটি হোৱাৰ লগে লগে আমাৰ ল'ৰা ছোৱালী এটা সময়ত বাহিৰত MTech পঢ়িবৰ কাৰণে যোৱা আছিল আজি আমাৰ ল'ৰা ছোৱালীবিলাকে BTCত আজি কোকৰাঝাৰ মানে MTech পঢ়িব পাৰে আজি BTCত মানে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ল'ৰা ছোৱালী ইয়াত মানে MTech পঢ়িবৰ কাৰণে আহে আজি বড়োলেণ্ড ইউনিভাৰ্চিটি পাইছে এটা সময়ত মানে গুৱাহাটী ইউনিভাৰ্চিটিবিলাকত এডমিশ্যন পোৱা নাছিল আমাৰ 80% ল'ৰা ছোৱালী আজি BTCৰ বিভিন্ন ডিপাৰ্টমেণ্টত মাষ্টাৰ্ছ কৰি পেলাই আজি মানে ডিগ্ৰী লৈছে MA পাছ কৰিছে আজি ইঞ্জিনিয়াৰিং কলেজ হৈছে আমাৰ ল'ৰা ছোৱালী BTCৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং পঢ়ি আছে আজি ঠিক তেনেকৈ আজি মানে কি কয় মেডিকেল কলেজ আজি বনাই আছে আমাৰ ল'ৰা ছোৱালী মেডিকেল মানে পঢ়িব পাৰিব কম দিনৰ ভিতৰত ঠিক তেনেকৈ আজি আমি স্পৰ্টছ একাডেমি ঠিক তেনেকৈ আমি নাৰ্ছিং কলেজ ঠিক তেনেকৈ আমি প্লেনেটৰিয়াম ঠিক তেনেকৈ প্ৰত্যেক জাগাই আমি মানে জিলাই 200খন বিছনাযুক্ত চিকিৎসালয় বিভিন্ন জাগাত সাব ডিভিজনত 100 বেডেড চিভিল হস্পিটাল 30 বেডেড হস্পিটাল মিনি PHC ষ্টেট ডিসপেন্সাৰী মানে সাব চেণ্টাৰ এইবিলাক বনোৱা আছে ৰাস্তা ঘাট দলং হাগ্ৰামা দলং আপোনালোকে শুনিছে উদালগুৰিৰ পৰা তামুলপুৰ ৰাস্তা আপোনালোকে দেখা পাইছে বাইহাটা চাৰিআলিৰ পৰা বগামাটিৰ ৰাস্তা আপোনালোকে দেখা পাইছে BTCত চাৰিওদিশে আজি ৰাস্তা উন্নয়ন এই উন্নয়নৰ হাত হাগ্ৰামা মহিলাৰ ডাঙৰীয়া কৰিছে ইয়াৰ কাৰণে এই কম দিনৰ ভিতৰত হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক BTCৰ চিফ বনাব লাগে আৰু প্ৰমোদ বড়োক উৎখাত কৰিব লাগে ইয়াৰ কাৰণে ৰাইজক হেলিকপ্টাৰৰ ছবিত তামুলপুৰত ভোট দিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু গোসাইগাঁও সমষ্টিত নাঙলৰ ছবিত ধ্ৰুৱ কুমাৰ নাৰ্জাৰীক ভোট দিবৰ কাৰণে অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ
60টা প্ৰগ্ৰাম আছে ইতিমধ্যে মই 24টা প্ৰগ্ৰাম শেষ কৰিলোঁ 24টা প্ৰগ্ৰাম শেষ হোৱাৰ পিছত আজি 36টা আৰু প্ৰগ্ৰাম আছে আজি ৰঞ্জিত দাস আহিব বুলি শুনা পাইছোঁ ৰঞ্জিত দাসটো গাঁৱে গাঁৱে সোমাব পৰা নাই এই মানে বাজাৰে বাজাৰে ভিক্ষা কৰিছে ভোট ভিক্ষা কৰিছে গাঁৱে গাঁৱে যদি যায় তেখেতসকলে মিটিং কৰিব মানুহ নাপায় তাৰ কাৰণে ভিক্ষাৰী নিচিনা ভোট খুজি আছে এইবিলাক কথা আজি গণেশ কছাৰী ফেক্টৰ হৈ আছে ইয়াত মিনি অসম আজি তামোলপুৰ সমষ্টিত বুজা নাই 17জন মিনিষ্টাৰ আৰু MCLA চিফ ডেপুটি চিফ কেন্দ্ৰীয় মিনিষ্টাৰ অসমৰ চিফ মিনিষ্টাৰ গতিকে এইবিলাক আজি গণেশ কছাৰীৰ কাৰণে ইয়াত নামিব লগা হৈছে এই কাৰণে মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ গণেশ কছাৰী যাতে মিনি মানে দিছপুৰ তামোলপুৰত আনিব পাৰিছে মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি মোৰ প্ৰতীক হেলিকপ্টাৰক লৈ পেলাই প্ৰচাৰ কৰি আছে ইয়াৰ বাবে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ